চকলেট দিল সকলোকে দি আছে দুটাকে। কণ কণ ল'ৰা ছোৱালীবোৰ সৰুৰে পৰা যাতে আমাৰ দেশৰ প্ৰতি যি মৰম চেনেহ ভাল পোৱা এইবোৰ শিক্ষা আমি। তো নমস্কাৰ, স্বাগতম জনাইছো নতুন আকৌ এটা ভিডিঅ' লৈ। তো আজি 15 আগষ্ট স্বাধীনতা দিৱস পালন কৰিবলৈ যাই আছো। আমি 3 দিন ধৰি পতাকা উত্তোলন কৰি আছো 13 তাৰিখৰ পৰা। তো আজি 15 তাৰিখ পতাকা উত্তোলন কৰিম আমাৰ কলতুৰি 16 নং কলতুৰি প্ৰাথমিক বিদ্যালয়ত। তো আমি এতিয়া যাই আছো, চাই থাকিব পতাকা উত্তোলন কৰা দেখুৱাম আপোনালোকক। এইটো হ'ল আমাৰ স্কুল চাক নদী। তো আহি আমি স্কুল পালো। চাওক স্কুলৰ পতাকা উত্তোলনৰ সকলো ৰেডি হৈ আছে, অলৰেডি ৰেডি হৈ গৈছে। এতিয়া পতাকাখন উৰুৱাব আৰু ছাৰ বাইদেউসকলে ফুল চুল কিবা কিবি দি আছে পতাকাৰ তলত। এয়া চাওক বহু সুন্দৰ। তো সকলো ৰেডি হৈ গ'ল। এতিয়া ছাৰে পতাকাখন উত্তোলন কৰিব, পতাকাখন উৰাব। চাওক ছাত্ৰ ছাত্ৰী সকলোৱে ৰেডি হৈছে, ছাত্ৰ ছাত্ৰীসকল আহিছে। আৰু এই স্কুলখন বহু পুৰণি স্কুল আছিল, ছাত্ৰ ছাত্ৰী কম। এয়া চাওক পতাকাখন উত্তোলন কৰা হ'ল। তো এতিয়া আমাৰ ৰাষ্ট্ৰীয় সংগীত গাব, চাই থাকক। আমাৰ ৰাষ্ট্ৰীয় পতাকা সময়ত সলামি দিয়া। অবদালী সাহেব, মোৰ সহকাৰী সহায়িকক ধনঞ্জয় দাস আৰু আমাৰ কলতলি গাঁৱৰ যুৱ বন্ধু আৰু আই মাতৃসকল, আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যিটো উপস্থিতি, এই উপস্থিতি আচলতে খুব ভাল আনন্দ লাগিছে যে আমাৰ বৰ্তমানে 56 জন ল'ৰা ছোৱালী আছে, কিন্তু উপস্থিতি আমাৰ প্ৰায় 47-48 জন ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত প্ৰতিদিনে উপস্থিত থাকে। এইখিনি আপোনালোকৰ অভিভাৱক হিচাপে, আপোনালোকৰ কলতলি সমাজৰ বাসিন্দা হিচাপে আপোনালোকৰ শিক্ষাৰ প্ৰতি যিটো সজাগতা, এই সজাগতাৰ কাৰণে আহিছে। আৰু মই আজি আহ্বান দেখি আপোনালোকৰ ল'ৰা ছোৱালীবোৰ নিয়মিতভাৱে বিদ্যালয়ত এনেকৈ দি থাকক। আৰু আমাৰ এই ৰাষ্ট্ৰীয় পতাকাৰ তলত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে আমাৰ ল'ৰা ছোৱালীখিনিক যাতে আমি সুশিক্ষিত কৰিব পাৰোঁ। আমাৰ দেশৰ যে দুৰ্নীতি, যে স্বৈৰাচাৰী, ভ্ৰষ্টাচাৰ ইত্যাদি যাতে আমি নিৰ্মূল কৰিব পাৰোঁ, এই কণ কণ ল'ৰা ছোৱালীক তাৰ কাৰণে মই আহ্বান ৰাখিলোঁ। আৰু আজি যেনেকৈ সকলো সৰ্বস্তৰৰ ৰাইজ আপোনালোকে স্বাধীনতাৰ ৭৫তম দিৱস উপলক্ষে ওলাই আহিছে, আগন্তুক দিনবোৰতো ঠিক এনেকুৱাকৈ অভিভাৱকখিনি, আই মাতৃসকল, ছাত্ৰ ছাত্ৰীসকল, যুৱ বন্ধুসকল যাতে ওলাই আহে, তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। আৰু আমাৰ স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসৰ যি তাৎপৰ্য, সেই তাৎপৰ্যখিনি আপোনালোকে যাতে সকলোৱে মনত ৰাখে। এই সময়ত দেখা গৈছে আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো বিভিন্ন মৌলবাদী শক্তিয়ে গা কৰি উঠিছে। এই মৌলবাদী শক্তি আমি তেতিয়াহে নিৰ্মূল কৰিব পাৰিম যেতিয়া আমাৰ সমাজৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰ সৰুৰে পৰা যাতে আমাৰ দেশৰ প্ৰতি যি মৰম চেনেহ ভাল পোৱা
এইবোৰ শিক্ষা আমি আজি এই পতাকাৰ তলত আমি প্ৰতিজ্ঞাবদ্ধ হ'ম যে আমাৰ ভাৰতবৰ্ষখন। তো আমাৰ পতাকা উত্তোলন কাৰ্যসূচী শেষ এতিয়া চাওক বহু মানুহ হৈছিল। চকলেট দিল সকলোকে দি আছে দুটাকে। তো আমাৰ কাৰ্যসূচী সকলোখিনি শেষ হ'ল। আজিৰ ভিডিঅ' এইখিনিয়ে, লগ পাম আন এটা ভিডিঅ'ত। বাই বাই।